বৰ গৰমো এই গৰমত যদি ছাতি নলওঁ এনেও ক'লা আছোঁ আৰু ক'লা হৈ যাম সেইকাৰণে ছাতি মেইন হয় মানে কথাটো এনেকুৱা হ'ল কি যেতিয়া কৰোণা হোৱা নাছিলে তেতিয়া মানে কৰোণা নামেই নাছিলে আৰু আজিৰ পৰা 2 বছৰ মানে এইটো 2019ৰ কথা তেতিয়া মই গোৱালৈ কেইদিনমানৰ কাৰণে ফুৰিব গৈছিলোঁ কেনেকৈ মানে মোৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডটো হেৰাই থাকিলে মানে গমেই নাপালোঁ তাৰপিছত যেনে তেনে মই আধাৰ কাৰ্ডটো তাতে ডাউনলোড কৰিলোঁ কৰাৰ পাছত পেন কাৰ্ডটো নকৰিলোঁ আৰু মোৰ পেন কাৰ্ডৰ বহুত দৰকাৰ হৈছে আজিৰ কাৰণে সেইকাৰণে সেইকাৰণে পান কাৰ্ডটো পেন কাৰ্ড কৈ নে পান কাৰ্ড কৈ জানো যি কয় আৰু হয় আৰু যিকোনো সেইকাৰণে আগৰ পেন কাৰ্ডটোকে আজি ৰিএপ্লাই কৰিমগৈ আৰু নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ নতুন এটা ভিডিঅ'ত আৰু ব্লগ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ডেইলি ব্লগ কৰি চাইছোঁ আজি কেনেকুৱা হয় জনাই দিব ঐ ৰুহানী ভাই কি খবৰ ভালে এয়া ফিল্ম চাই আছ নেকি চোৱা গৰম দিছে ন আজিও বহুত গৰম আৰু বাকী তোমাৰ ভাল ন আছোঁ আৰু যেনে তেনে জীয়াই অলপ সময় বহিলোঁ আমাৰ অমিত ভাইটিৰ দোকানত এতিয়া যাওঁ মোৰ কামটো কৰোঁগৈ বেছি দূৰ নে ওচৰতে লাগি আছে মানে Few moments later. আকৌ ৰিএপ্লাই কৰি দিলোঁগৈ এইটোকে আৰু এইয়া ৰিচিপ্ট পাই গ'লোঁ এতিয়া মোৰ কাম হৈ গ'ল এতিয়া মই যাওঁ দাদা থাকিব দেই ঠিক আছে তুমি 4:30 পাই যাবা নম্বৰটো ঠিক আছে আৰু এতিয়া সময়টো হৈছে 11টা বজাত মা কচম তীখা পাতা ৰ'দ দি আছে যি গৰম লাগি আছে আৰু সেইকাৰণে মই চিধা ঘৰলৈ নাযাওঁ মানে পথাৰলৈ যাম বুলি ভাবিছোঁ আমাৰ গৰু হাল তাতে আছে মানে পথাৰতে আৰু ইমান গৰমত কষ্ট পাব ন আৰু ইমান গৰমত কেনেকৈ থাকিব আৰু বেয়া লাগে গৈ কিনি পানী খোৱাওঁ প্ৰথমে তাৰপিছত ছায়াত বান্ধি দিম গছৰ তলত এইটো ঘৰৰ ৰাস্তা হয় আৰু এই চাইডে গ'লে পথাৰ এতিয়া পাই গ'লোঁ পথাৰৰ ৰাস্তা এতিয়া গৈ থাকোঁ এই ৰাস্তাৰে এয়া আহি পালোঁ পথাৰৰ মাজত একদম আজি শ্বৰ্টকাট গৈছোঁ আৰু দেৰি হ'ব নহয় শ্বৰ্টকাট নগ'লে এইফালে চাবচোন পকিলে আৰু এইটো আগতীয়া হয় আৰু এই চাইডে পকাই নাই মানে এতিয়ালৈকে যাওঁ আৰু ধাননিৰ মাজে মাজে আজি বেছি দূৰ নাই আৰু পাম আৰু আমাৰ পথাৰলৈ আহি পালোঁহি আমাৰ পথাৰৰ ওচৰতে গৰুটো বান্ধিছোঁ সেইকাৰণে পথাৰে গৈছিলোঁ আৰু অলপ আগত এইটো গৰুটো হয় বেচেৰা এই ৰ'দত গৰমত উপায় নাই চাগে আৰু এই গছৰ তলত ছায়াত যাব বিচাৰিছে চাগে আৰু ৰ থৰা ৰুক আৰু সেই এটাতো মোলৈ চাই আছে কেতিয়া আহিব বুলি ডান্সাৰ বাই ৰুক পানী চানী খোৱালোঁ এতিয়া এই বগৰী গছৰ তলতে ছায়াত বান্ধি মেলি যাওঁগৈ ঘৰলৈ আৰু এতিয়া কষ্ট নাপায় আৰু সিও এতিয়া ময়ো যাওঁগৈ ঘৰত পথাৰত তামাম ভোক লাগিছে আৰু এই গৰু হালটোৱে আমাৰ পেট ভৰিব দিছে আৰু আমি এইটোৱে খাই জীয়াই আছোঁ আৰু ভালকৈ চোৱা চিতি কৰিব লাগিব আকৌ আহিবগৈ খেতি কৰা সময়ত তেতিয়া আকৌ লাগিবই গৰু হালটো সেইকাৰণে পূৰা আপডাল কৰিব লাগে আৰু আপোনালোকৰো গৰু হাল আছে যেতিয়া ভালকৈ চাব আৰু জীয়াই ৰাখিব পাৰিব মানে খেতি কৰি হ'লেও মানে সেইকাৰণে গৰু হালটো ভালকৈ আপডাল কৰাটো ভাল আৰু Few moments later. আহি পালোঁ ঘৰত বহুত গৰম লাগিছে চোলাটো ঘৰো